নমস্কাৰ বন্ধুসকল, আসাম মোটিভেটিং চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। বন্ধুসকল, আপোনাৰ জীৱনতো আপুনি ডিচিশ্যন ল'ব পৰা নাই নেকি? আপুনি কি কৰিম কি নকৰিম, কোনটো কামত আপুনি আগবাঢ়িব, সেই কামবিলাকত আপুনি কেনেকৈ কৰিব, তাত আপোনালোকে সিদ্ধান্ত ল'ব পৰা নাই নেকি? তেনেহ'লে আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকক সহায় হ'ব বুলি মই আশা কৰোঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কট ফিটজেৰাল্ডে কৈছিল, আপুনি যি বনিব বিচাৰে, যেনেকৈ বনিব বিচাৰে, তাৰ বাবে পলমকৈ বা বহুত সোনকালে সিদ্ধান্ত নল'ব। মই আশা কৰোঁ আপুনি গৌৰৱৰ এটা জীৱন জীয়াই থাকিব। যদি এনেকুৱা নহয়, তেনেহ'লে মই আশা কৰোঁ আপোনাৰ লগত পুনৰ আৰম্ভ কৰাৰ শক্তি আছে। হয় বন্ধুসকল, সুন্দৰ এটা শিকিবলগীয়া কথা। আমি কেতিয়াবা নভবা নিচিন্তাকৈ কোনো এটা কাম কৰি পেলাওঁ। পাছত এই কামত আমাৰ মন নবহা হৈ যায় আৰু তাৰ ফলত সফলতা পাব নোৱাৰে। আমাৰ জীৱন কিছু সময় ব্যৰ্থ গুচি যায়। উদাহৰণস্বৰূপে মই মোৰ প্ৰিয় বন্ধুজন ইংলিছত মেজৰ লৈছে বুলি ময়ো লওঁ, কিন্তু মই ইংলিছৰ বিষয়টো মই আগ্ৰহ নহয় শিকিবলৈ। তেনেহ'লে মোৰ বাবে সেয়া ব্যৰ্থ হ'ব। তেনেহ'লে মোৰ বাবে সেয়া ভুল সিদ্ধান্ত হ'ব। সেয়া মই সোনকালে কৰদৰকৈ যিটো সিদ্ধান্ত ল'লোঁ, সেই সিদ্ধান্ত মোৰ ভৱিষ্যতৰ কাৰণে বহুতো প্ৰভাৱ পেলায়। সেইকাৰণে আমি জীৱনৰ কাৰণে যিটো সিদ্ধান্ত ল'ব বিচাৰোঁ, সেই সিদ্ধান্ত আমি ভাবি চিন্তি ল'ব লগা হয়। যদি আমি অলপমান অতীতৰ ফালে ঘূৰি চাওঁ, তেনেহ'লে আমি দেখিবলৈ পাওঁ বহুতে এনেকুৱা কিছুমান অপ্ৰয়োজনীয় কাম আমি ভুল সিদ্ধান্তৰ পৰাই কৰিলোঁ। সেইকাৰণে সিদ্ধান্ত অধিক সোনকালে নহয়, অধিক পলমকেও নহয়, কিয়নো এলেহুৱা ব্যক্তিয়েহে পলমকে সিদ্ধান্ত লয়। আমি কোনো এটা কাম আৰম্ভ কৰিবলৈ যোৱাৰ আগতে কোনবোৰ কথা ধ্যান দিব লাগে, তাৰ ওপৰত মহান পণ্ডিত তথা বুদ্ধিমান ব্যক্তি আচাৰ্য চাণক্যই কৈছিল, মানুহে যিকোনো এটা কাম আৰম্ভ কৰাৰ আগতে এই তিনিটা প্ৰশ্ন নিজকে সুধিব লাগে, তাৰ পিছতহে কাম আৰম্ভ কৰিব লাগে। প্ৰথম প্ৰশ্নটো হৈছে, মই এই কাম কিয় কৰিছে? বন্ধুসকল, আপুনি যি কাম আপুনি আৰম্ভ কৰিছে, প্ৰথমে প্ৰশ্ন কৰক যে নিজকে, মই এই কাম কিয় কৰিছে? তাৰপিছত দ্বিতীয়টো প্ৰশ্ন হৈছে, ভৱিষ্যতে এই কামৰ পৰিণাম কি হ'ব? যিটো আপুনি কাম কৰিছে তাৰ ভৱিষ্যতে পৰিণাম কি হ'ব, ভাল হ'বনে বেয়া হ'ব? আৰু তৃতীয়টো শেষৰটো প্ৰশ্নটো হৈছে, মই এই কামত সফল হ'ব পাৰিবনে? এই তিনিটা প্ৰশ্ন গভীৰভাৱে চিন্তা কৰি সন্তোষজনক উত্তৰ পোৱাৰ পিছতহে কামটো আৰম্ভ কৰিব। ষ্টিভ জব কৈছিল, আপোনাৰ সময় সীমিত, সেইকাৰণে আনৰ জীৱনৰ দৰে জীয়াই থকাৰ ব্যৰ্থ নকৰিব। কাৰোবাৰ অন্য মানুহৰ চিন্তাধাৰাত জীয়াই নাথাকিব। আনৰ পৰামৰ্শৰ পৰা নিজৰ অন্তৰাত্মাৰ শব্দক ধ্বংস নকৰিব। আৰু সকলোতকৈ মহত্ব, নিজৰ হৃদয় আৰু মনৰ কথা শুনিবলৈ সাহস ৰাখক। আপোনাৰ আত্মাই জানে আপুনি সঁচাকৈ কি বনিব বিচাৰে। আচলতে আমি বহুতে আনৰ পৰামৰ্শ লৈ ডাঙৰ দীঘল হয়। তাৰ ফলত আনৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই থাকিব লগা হয়। নিজৰ প্ৰতিভাক হেৰুৱাই আনৰ জীৱনৰ দৰে নকল কৰি জীয়াই থাকে। সেইকাৰণে বন্ধু বান্ধৱীসকল, ষ্টিভ জব কোৱাৰ দৰে নিজৰ অন্তৰাত্মাৰ কথা শুনি নিজৰ প্ৰতিভাক জীয়াই ৰাখিব লাগে। মহান ব্যক্তি এজনে কৈছিল, সকলো মানুহৰ নিজৰ ভাগ্য নিজৰ হাততে আছে। যেনেকৈ এজন কুমাৰ কেঁচা মাটিক আকৃতি দিয়ে, ঠিক তেনেদৰে আমিও মাটিটোক আকৃতি বনোৱাৰ কৌশল শিকি উন্নত কৰিব লাগিব। সকলো মানুহে কিবা নহয় কিবা এটা ঠাইত পাৰ্গত হয়, যোগ্য হয়। যিটো ঠাইত আপুনি যোগ্য হয়, সেই ঠাইত যদি কষ্ট কৰি, পৰিশ্ৰম কৰি আৰু চেষ্টা কৰে, তেনেহ'লে ভাগ্য সঁচাকৈয়ে আপোনাৰ হাতত আছে। আপোনাৰ মনৰ জুই নুমাবলৈ নিদিব। আপুনি জীৱনৰ যোগ্য হয়, আৰু যিটো আপুনি প্ৰাপ্ত কৰিব নোৱাৰে তাৰ বাবে নিজৰ আত্মাক লুকাই থকা নায়কক অকলশৰীয়া নষ্ট হ'বলৈ নিদিব। আপুনি যিটো জগতক লাগে, সেই জগত জিকিব পাৰে, অস্তিত্ব আছে, সেয়া বাস্তৱ হয়, সেয়া সম্ভৱ হয়, সেইটো আপোনাৰে হয়। এনেকৈ জীয়াই নাথাকিবা যে আপোনাৰ লগত 10,000 বছৰ বাকী থকাৰ নিচিনা। প্ৰতিটো দিন কিবা এটা নতুনত্ব শিকক, প্ৰতিটো দিন এটা সুযোগৰ দিন হয়। আনে কি ক'ব বুলি একো নকৰাকৈ নাথাকিব। কোৱাটো আনৰ কাম হয়, কৰাটো আপোনাৰ কাম হয়। মনত ৰাখিব, যিটো গছ ফল দিয়ে, সেই গছটোকে মানুহে শিল দলিয়ায়। ধন্যবাদ বন্ধুসকল। আপুনি ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভাল লাগিল যদি লাইক কৰি দিব। আপোনালোকৰ এটা লাইকে মোৰ নেক্সট ভিডিঅ' বনাত উৎসাহ যোগাব। আৰু চেনেলত নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কিনি সহায় কৰিব বুলি আপোনালোকলৈ আশা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।